নমস্কাৰ, মোৰ নাম শ্ৰী বন্দনা শৰ্মা বৰদলৈ। মোৰ ঘৰ কাজিৰঙা ককৰাত। মই বৰ্তমান এই কাজিৰঙা অসমী মাৰ্টৰ লগত মই জড়িত। আমাৰ এই প্ৰতিষ্ঠানটোৰ লগত আমাৰ বোকাখাত পশ্চিম উন্নয়ন খণ্ডৰ মহিলাসকল জড়িত হৈ আছে। এই মাৰ্টখন গ্ৰামীণ জীৱিকা অভিযানৰ লগত জড়িত আৰু আমাৰ ইয়াত বিশেষকৈ গোটৰ মহিলাসকলে যিখিনি উৎপাদিত কৰে তেওঁলোকে সেই বস্তুখিনি ইয়াত দিয়ে। আমাৰ প্ৰথমে মহিলাখিনিয়ে মূলধনৰ অভাৱ বহুত হৈছিলে, কিন্তু এতিয়া চৰকাৰে যেতিয়াৰ পৰা আমাক খিনি সহায় কৰিলে তেতিয়াৰ পৰা আমাৰ বহুতখিনি সুবিধা হৈছে। আমাৰ এতিয়া তেওঁলোকে মহিলাসকলে বেংকৰ লোন পাইছে, RF পাইছে, CRF পাইছে। গতিকে তেওঁলোক এটা মূলধন পাইছে যিহেতু তেওঁলোক আগবাঢ়ি আহিবলৈ পাৰিছে। আৰু ইয়াত আমাৰ RSLM-ৰ বহুতখিনি সহায় সহযোগিতা কৰিছে আৰু শেহতীয়াকৈ আমাক নাবাৰ্ডেও সহায় কৰিছে। তেওঁলোককো আমি অশেষ ধন্যবাদ জনাইছোঁ। মহিলাসকল যে ইমানখিনি স্বাৱলম্বী হ'ব পাৰিছে, তেওঁলোকে যে ইমানখিনি আজি আগবাঢ়ি আহিব পাৰিছে, তাৰ কাৰণে আমি অসম চৰকাৰক বহুতখিনি ধন্যবাদ জনাইছোঁ।